সময় দিবা দৰ্শকসকলে মই ৰশ্মি মোৰ চেনেল ৰশ্মিছ কিচেন এণ্ড ব্লগৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। মই বহুতো ৰেচিপি লৈ আহিছোঁ, তাৰ ভিতৰত আপোনালোকৰ পৰা বহুতো সুন্দৰ সুন্দৰ মন্তব্য আৰু সঁহাৰি পাইছোঁ। সেয়েহে আকৌ এটা আমৰ ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ টক বা অম্বল। এনেদৰে বনাইছোঁ সেয়েহে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এতিয়া কেঁচা আমৰ ছিজন, আমি বিভিন্ন ধৰণে আমৰ জুতি ল'ব পাৰোঁ। মই এয়া আম 4টা, কেঁচা আম 4টা লৈছোঁ আৰু মই এনে ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া বাকলিটো গুচাই ল'ম। এইখিনি মোৰ বাকলি গুচাই হৈ গ'ল আৰু অলপ পকিয়ে গৈছে, অকণ ৰঙচুৱা হৈছে, একে বেছি পকা নাই। এনেকুৱা জোখত কিন্তু টক বা অম্বল খাবলৈ খুব বেছি ভাল হ'ব। এতিয়া মই এনেদৰে কাটি ল'ম। এনেদৰে মই সৰু সৰুকৈ গোটেইখিনি কাটি ল'লোঁ। মোৰ কাটি ৰেডি হৈ গ'ল। গেছতে কেৰাহী এখন পাতি লৈছোঁ। খুব এটা বেছি দিয়া নাই, মই তেল 2 চামুচমান দিছোঁ। এতিয়া মই ফোৰণ হিচাপে শুকান জলকীয়া 2টা লৈ লৈছোঁ, 5 ফোৰণ কেইটামান আৰু বগা সৰিয়হ 2টামান, কেঁচা জলকীয়া 3-4টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু তেজপাত 2 খিলা। এইখিনি দি পেলাই এতিয়া মই ফোৰণ মাৰি ল'ম। তেলখিনি গৰম হোৱাৰ লগে লগে মই এই সামগ্ৰীখিনি দি দিম। ফ্লেমটো অলপ কমাই দিব, কাৰণ সৰিয়হখিনি ফুটিবলৈ আৰম্ভ কৰিছে আৰু খুব ধুনীয়া গোন্ধ এটা ওলাইছে, কাৰণ তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া, 5 ফোৰণৰ গোন্ধটো এতিয়া খুব বেছি ধুনীয়া লাগিছে গোন্ধটো। আৰু অকণমান কেঁচা পকা আম মই কাটি ল'লোঁ, ইমানখিনি হৈ গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম এয়া হালধি দিছোঁ আৰু এয়া সোৱাদ অনুসৰি নিমখ দিব আৰু অকণমান কালাৰটো ধুনীয়া হ'ব বাবে ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। খুব ধুনীয়াকৈ লৰাই দিম। খুব কম সময়তে বনাব পাৰি। আপুনি লুচি, ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। খুব টেষ্টি লাগে এই টক বা অম্বলকণ। এতিয়া জুইৰ ফ্লেমটো অকণমান মিডিয়াম কৰি পেলাই মই ঢাকন এখন মাৰি সিজিবলৈ দিম অকণমান সময়। 2-3 মিনিটমানৰ পাছত চাওঁ। এইখিনি চাওঁ, খুব ধুনীয়াকৈ গলি গৈছে। আৰু এতিয়া ইয়াতে মই এয়া গুড় লৈছোঁ। এয়া মই গুড়খিনি মিহি মিহিকৈ কাটি লৈছোঁ। গুড় এইটো বাতিৰে আধা বাতি লৈছোঁ। গুড়খিনি দি দিলোঁ ইয়াৰ লগতে। গুড়ৰ সলনি আপোনালোকে চেনিও দিব পাৰে। লগতে ইয়াতে মই ড্ৰাই ফ্ৰুট হিচাপে খিচমিচ 2টামানো দি দিছোঁ। আপোনালোকে যদি খেজুৰ থাকে খেজুৰো দিব পাৰে, খেজুৰ দিলেও খাই ভাল লাগে। মোৰ খেজুৰ নাছিলে, সেয়েহে মই খিচমিচ 2টামান দি দিছোঁ। খুব ধুনীয়াকৈ এয়া গলি আহিছে আৰু খুব কম সময়তে হয় বনাই, খুব এটা বেছি সময় নালাগে। এনেদৰে আৰু 5 মিনিটমান থৈ দিম। এইখিনি প্ৰায় হৈছে, চাওক খুব ধুনীয়াকৈ গলি গ'ল আৰু কালাৰটো খুব ধুনীয়া হৈছে। মই পানী নিদিয়াকৈ বনাইছোঁ আজি মোৰ এই টকখিনি। চাওক পানী নিদিয়াকৈ এতিয়া কি ধুনীয়া হৈছে। যদি আমখিনি, কাৰণ মোৰ আমখিনি অলপ পকা আছিলে, সেয়েহে মই পানী অকণো নিদিয়াকৈ বনালোঁ। আপোনালোকে ইচ্ছা অকণমান কেঁচামূৰীয়া আম হ'লে অলপ পানী দিব, পানী দি পেলাই বনাব। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। একেবাৰে শেষত মই জালুকৰ গুড়ি অলপ ছটিয়াই দিছোঁ। জালুকৰ গুড়ি দিলে চেণ্টটো খুব ধুনীয়া হয় আৰু খাবলৈ খুব টেষ্টি হয়। এইখিনি মোৰ ৰেডি হৈ গ'ল। আজি মোৰ আমৰ টক বা অম্বল ৰেডি হৈ গ'ল। ভিডিঅ'টি চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ এটা পুনৰ ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ